নমস্কাৰ আছামিজ অনলাইন এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি অসমৰ ৰাজ্যিক প্ৰতীকসমূহৰ বিষয়ে আলোচনা কৰিম। অসমৰ ৰাজ্যিক পশু হৈছে এশিঙীয়া গড় আৰু 2003 চনৰ 4 এপ্ৰিলত এশিঙীয়া গড়ক ৰাজ্যিক পশু হিচাপে ঘোষণা কৰা হৈছিল। IUCNৰ ৰেড ডাটা বুকত এশিঙীয়া গড়ক ভালনাৰেবল কেটেগৰীত অন্তৰ্ভুক্ত কৰা হৈছে। অসমৰ ৰাজ্যিক জলজ পশু হৈছে শিহু, যাক ইংৰাজীত গেংগেটিক ৰিভাৰ ডলফিন বুলি জনা যায়। 2008 চনত শিহুক ৰাজ্যিক জলজ পশু হিচাপে ঘোষণা কৰা হৈছিল। IUCNৰ ৰেড ডাটা বুকত শিহুক এণ্ডেঞ্জাৰ্ড কেটেগৰীত অন্তৰ্ভুক্ত কৰা হৈছে। অসমৰ ৰাজ্যিক পক্ষী হৈছে দেওহাঁহ, যাক ইংৰাজীত হোৱাইট উইংড উড ডাক বুলি জনা যায়। 2003 চনৰ 4 এপ্ৰিলত দেওহাঁহক ৰাজ্যিক পক্ষী হিচাপে ঘোষণা কৰা হয়। IUCN ৰেড ডাটা বুকত দেওহাঁহ এণ্ডেঞ্জাৰ্ড কেটেগৰীত আছে। অসমৰ ৰাজ্যিক বৃক্ষ হৈছে হুলুং গছ। 2003 চনৰ 4 এপ্ৰিলত হুলুং গছক ৰাজ্যিক বৃক্ষ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল। হুলুং গছ হৈছে এবিধ চিৰসেউজ উদ্ভিদ। অসমৰ ৰাজ্যিক ফুল হৈছে কপৌ ফুল। 2003 চনৰ 4 এপ্ৰিলত কপৌ ফুলক ৰাজ্যিক ফুল হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল। অসমৰ লগতে অৰুণাচল প্ৰদেশৰো ৰাজ্যিক ফুল হৈছে কপৌ ফুল। অসমৰ ৰাজ্যিক পানীয় হৈছে চাহ। 2011 চনত চাহক ৰাজ্যিক পানীয় হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল। অসমত প্ৰথম চাহৰ আৱিষ্কাৰ ৰবাৰ্ট ব্ৰুছে 1823 চনত কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱা ৰচিত ঔ মোৰ আপোনাৰ দেশ গীতটো 1927 চনত অসম ছাত্ৰ সন্মিলনৰ বাৰ্ষিক অধিৱেশনত অসমৰ জাতীয় সংগীত ৰূপে গ্ৰহণ কৰা হৈছিল। ইয়াৰ পিছত 2013 চনৰ 18 নৱেম্বৰত অসম চৰকাৰে ঔ মোৰ আপোনাৰ দেশক ৰাজ্যিক গীত ৰূপে ঘোষণা কৰিলে। ঔ মোৰ আপোনাৰ দেশ গীতটো 1909 চনত পোনপ্ৰথমবাৰৰ বাবে বাঁহী আলোচনীত মোৰ দেশ নামেৰে প্ৰকাশিত হৈছিল।